So good morning everyone, welcome back to the channel Tritish Vlog. আৰু এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে। তো ৰাতিপুৱা গা ধুই পুৰা ঠাণ্ডা লাগি আছে আৰু আজি হ'ল ফেব্ৰুৱাৰী 2 তাৰিখ। এতিয়া 8:30 মান বাজিল, 9টাত একেবাৰে ঘৰৰ পৰা ওলাই যাম। মানে আজি যাবলৈ ওলাই আছো বস্ত্ৰনগৰী শুৱালকুছি। তো সকলোৱে জানে তাতে অসম সাহিত্য সভা চলি আছে। তো ভাবিলো আজি যাও, ঘৰৰ মানুহৰ লগত যাম, মাহঁতৰ লগত যাম। আৰু যিমান পাৰো তাতে এক্সপ্লোৰ কৰিম কি হৈ আছে, তাতে কি মানে কৰিছে সব দেখাবলৈ চেষ্টা কৰিম ভালদৰে। তো এতিয়া যাব লাগিল আৰু আজি মানে আমি মাটি দি নাযাওঁ, পানী দি যাম। মানে সেইকাৰণে প্ৰথমতে মাছখোৱা ফেৰীঘাটলৈ যাব লাগিল, লাচিত ঘাট। তো তাতে টিকট কাটিব লাগিব আৰু 10:30টাৰ পৰা চাগে ফেৰী আছে শুৱালকুছিলৈ। তো এতিয়া যাওঁ, সোনকালে যাব লাগিব, 10:30টাৰ আগতে যাই পাব লাগিব। তো বলক। সঁচাকৈ কওঁ মানে এইবাৰ ফাৰ্ষ্ট মই অসম সাহিত্য সভা চাব যাই আছোঁ। ইয়াৰ আগতে মই মানে যাই পোৱা নাই। তো যিমান পাৰোঁ আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰি থাকিম। তো চাই থাকিব। চ' বৰ্তমান ওলালোঁ বস্ত্ৰনগৰীলৈ বুলি। এতিয়া যাম ডাইৰেক্ট মাছখোৱা ঘাটলৈ যাম, ফেৰীঘাটলৈ, আৰু তাৰ পৰা জাহাজত উঠিম। তো এতিয়া প্ৰায় বাজে আৰু 10টা বাজে, আৰু অলপ দেৰিয়ে হ'ল। তো এতিয়া যাম ডাইৰেক্ট। তো বলক। মাহঁত আহি আছে পিছফালে, মই অলপ আগতীয়াকৈ ওলাই আহিলোঁ আৰু এতিয়া যাই থাকোঁ। ঘৰৰ মানুহৰ লগতে যাম, মাহঁতৰ লগত যাম, গোটেইকেইটা একেলগে। তো আহি আছে। তো বৰ্তমান আহি পালোঁ লাচিত ঘাট, মাছখোৱা। আৰু এতিয়া তাতে যাই কিনে টিকট সুধিব লাগিব, টিকট কাটিব লাগিব শুৱালকুছিলৈকে। আৰু অলপ দেৰিয়ে হ'ল আহোঁতে। মানে যোনখন ফেৰীত যাম বুলি ভাবিছিলোঁ 10:30 সেইখনত যোৱা নহ'ব। আৰু এতিয়া চাই লওঁ, যাই কিনে টিকট কাটি লওঁ। তলত আছে ফেৰী আৰু এতিয়া যাব আৰু বেছি সময় নাই, কিন্তু টিকট লোৱা নহ'ল, এতিয়া ল'ম যায়। আৰু ঘাটটো চাওক, ধুনীয়াকৈ সজাই তুলিছে। ইফালে ধুনীয়া চাংঘৰ বনাই থৈছে আৰু ইটোফালে আছে ধুনীয়া গাড়ীৰ পাৰ্কিং কৰা ঠাই। মানে ধুনীয়াকৈ সজাই তুলিছে। চাওক, এইজনে সেইজন মহান পুৰুষ, যাৰ বাবে অসমে আজিও গৌৰৱ কৰে, লগতে যাৰ নাম শুনিলে অসমীয়াৰ বুকু উফন্দি উঠে। বৰ্তমান 11:15 হ'ল আৰু আমাৰ জাহাজখন ওলাল লাহে লাহে ঘাটৰ পৰা। আৰু এতিয়া যাওঁ। বৰ্তমানৰ কাৰণে বাই বাই লাচিত। আহি কেনে আকৌ লগ পাম। যাই কেনে আহি আছোঁ সোনকালে। তলত মানুহ বহি আছে, মই আছোঁ জাহাজৰ একেবাৰে ওপৰত। আৰু বতাহ কিন্তু তামাম বতাহ লাগি আছে, তামাম বতাহ। আৰু ভিউ চাওক না, ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা ভিউ, কি মজা ভিউ, তামাম। বৰ্তমান চলি আছে জাহাজ, বেছি দূৰ নাই আৰু পাম। আৰু শৰাইঘাট ব্ৰিজ পামেই আৰু দেখাই আছোঁ। আৰু এইখন চাওক, শৰাইঘাট ব্ৰিজ পালোঁ। এনেতো সদায় ওপৰেদি যায়ে থাকোঁ, আজি তলেদিও আহিলোঁ। মজা লাগে তলেদি আহি, মজা। চাওক কি ধুনীয়া আৰু কি বৃহৎ ডাঙৰ ব্ৰিজ। আৰু ইয়াৰ খুঁটাবিলাক চাওক, কি ডাঙৰ খুঁটা। আৰু তলেদি অহাৰ মজাটোচোন বেলেগ। জাহাজখনত মানুহ চাওক না, তামাম মানুহ আছে হে, তামাম। আৰু আমি আমাৰ গন্তব্যস্থান পাই গ'লোঁ। এতিয়া জাহাজখন তাতে ৰখাব। জাহাজৰ পৰা নামি অধিৱেশনলৈ যাই আছোঁ। ধুনীয়া নদীৰ পাৰৰ ঠাই, এটা 360 ভিউ চাওক। বৰ্তমান আহি পালোঁ শুৱালকুছি, আমাৰ গন্তব্যস্থান বস্ত্ৰনগৰী। জাহাজত আহিলোঁ, প্ৰায় 1.5 ঘণ্টামান লাগিল জাহাজত। এতিয়া যাম আৰু ভিতৰত যাই এক্সপ্ল'ৰ কৰিম, কি কৰিব পাৰোঁ। আৰু ইয়াতে অলপ ৰখিলোঁ, পিছফালে আছে আমাৰ জাহাজ ঘাট। 1.5 ঘণ্টামান লাগিলে প্ৰায়। তো ধুনীয়া জেগা হয়, ধুনীয়া। তো এতিয়া ভিতৰত যাওঁ। আহি পালোঁ অধিৱেশন, আৰু এতিয়া অলপ ভালদৰে দেখাবলৈ চেষ্টা কৰোঁ। আৰু চাওক, বেৰত কি ধুনীয়াকৈ চিত্ৰ অংকন কৰি থোৱা হৈছে। আৰু চাওক, আপোনালোকক দেখাই আছোঁ অসমৰ লোকবাদ্যসমূহ, মানে অসমত যিমানবোৰ জনগোষ্ঠী আছে সকলোৰে থলুৱা বাদ্যযন্ত্ৰসমূহ। তো চাওক। আৰু চাওক, তিৱাসকলৰ এইটো ঢোল, খ্ৰাম, আৰু ওপৰত এইটো কিবা চেং, কাৰ্বি জনগোষ্ঠীসকলৰ। মানে তিৱা, কাৰ্বি সকলোবোৰ জনগোষ্ঠীৰে ইয়াতে বাদ্যযন্ত্ৰসমূহ ভালদৰে দেখুওৱা হৈছে। ইয়াতে মানে কিছুমান এনেকুৱা বাদ্যযন্ত্ৰ দেখিছোঁ, যিবোৰ বাদ্যযন্ত্ৰ মানে জীৱনত আগতে কেতিয়াও দেখাই নাছিলোঁ।
আৰু এইটো চাওক কি বৃহৎ ডাঙৰ শৰাই বৃহৎ ডাঙৰ আৰু ইয়াৰ কাষতে আছে এটা দোলা কিবা দোলা এইটো আৰু এইটো বুলি কিবা CM পাগুৰি 120 বছৰ পুৰণি খাচী জনগোষ্ঠীসকলৰ মূৰত মৰা পাগুৰি আৰু এইফালে চাওক ইয়াতে মানে অসমীয়া চলচ্চিত্ৰত নিৰ্মাণত ব্যৱহাৰ হোৱা সকলোবোৰ সামগ্ৰী দেখুওৱা হৈছে কেমেৰাৰ পৰা আদি কৰি পুৰণা কেমেৰাৰ পৰা নতুন কেমেৰালৈ সকলোবোৰ দেখুওৱা হৈছে ইয়াতে আৰু এইফালে এইটো চাওক কি ধুনীয়াকৈ বাঁহেৰে জাহাজ বনাই থৈ দিছে ধুনীয়া কৰি আৰু এইটো হৈছে বিনামূলীয়া ভোজনালয় ইয়াতে বিনামূলীয়াকৈ আহাৰ প্ৰদান কৰি থকা হৈছে বৃহৎ ডাঙৰকৈ বনাইছে আমি আহি আছে ঘূৰা হ'ল এতিয়া ঘৰত যাই আছোঁ আৰু এতিয়া জাহাজত উঠিম যায় ভালে লাগিল যদি আপোনালোকে আহিব খোজে তো ইয়ালৈ আহিব পাৰে বঢ়িয়া হৈছে অসম সাহিত্য সভালৈ তো এতিয়া আমি ঘৰলৈ যাওঁ না তাতে জাহাজ ৰখি আছে আৰু ইহঁতক চাওক SDRFৰ বাহিনী হয় মানে আমাৰ জাহাজৰ কাষে কাষে আহি আছে জাহাজত কিবা অঘটন ঘটিব পাৰে বুলি মানে একেলগে আহি আছে লগে লগে বৰ্তমান আমি ঘৰ আহি পালোঁ আৰু পাম বেছি সময় নাই যদি আপোনালোকে এতিয়ালৈকে শুৱালকুছিলৈ যোৱা নাই তেতিয়াহ'লে যাওক একবাৰ চাই আহক অসম সাহিত্য সভা যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰক শ্বেয়াৰ কৰক এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰক টিল দেন বাই বাই